নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। পাছফালে বহি থাকোঁতেই খুব চিঞৰ বাখৰ কৰি আছিলে। গৈ দেখিলোঁ টিউচনৰ ল'ৰা ছোৱালীখিনি আহি হাল্লা কৰি আছে। আজি টিউচনটো সোনকালে শেষ কৰি মোৰ এফালে যাবলগীয়া আছে। ক'ত যাওঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম। মোৰ ভিডিঅ'টো চাই থাকিব আৰু নতুন কোনোবাই যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। টিউচন সমাপ্ত কৰিলোঁ। এতিয়া ইহঁতি আহিছে। ইহঁতি অলপ আপাৰ ছেকশ্যনৰ, সেইবাবে ইহঁতক অলপ বেলেগকৈ ল'ব লাগে। এইফালে ময়ো ৰেডি হৈ গ'লোঁ। য'ত যাবলৈ প্লেন আছিলে কেঞ্চেল হৈ গ'ল আৰু খবৰ পালোঁ যে মোৰ বন্ধু এজনৰ বেমাৰ, সেইবাবে মই বন্ধুজনক চাবলৈ গ'লোঁ। সকলো বস্তু টকাৰে কিনিব নোৱাৰি আৰু সেইটো এটা হৈছে আমাৰ বন্ধুত্ব। বন্ধুত্বটো কোনো টকাৰে কিনিব নোৱাৰি। এতিয়া ঘৰ আহি পালোহি। ঘৰ আহি দেখিলোঁ আমাৰ ঘৰত জুই ধৰিছে। ময়ো জুই ফুৱাম বুলি গ'লোঁ, গৈ দেখিলোঁ টেপুমৰীয়া জুই। আজিলে বাই।